নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে ভাৱেল আই সাউণ্ড শিকাব লৈছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মন দি চাবা আৰু চোৱাৰ সময়ত কাগজ কলম লৈ ল'বা আৰু উদাহৰণবোৰ লিখিবা সাউণ্ডবোৰ মনত ৰাখিবা আৰু তোমালোকে এইদৰে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা আৰু আশা কৰোঁ তোমালোকে সকলোৱে ভিডিঅ'টো বুজি পাবা আৰু পঢ়িব পাৰিবা তোমালোকে জানানে ভাৱেল আইৰ সাউণ্ড দুটা এটা হৈছে শৰ্ট সাউণ্ড ই আৰু আনটো হৈছে লং সাউণ্ড আই অৰ্থাৎ আই ভাৱেলটো দুটা সাউণ্ড হৈছে এটা হৈছে ই আনটো হৈছে আই এতিয়া মই তোমালোকক উদাহৰণ সহ আইৰ সাউণ্ডবোৰ শিকাব লৈছোঁ তোমালোকে ভিডিঅ'টো মন দি চাবা সাধাৰণতে ওৱান সিলেবল ৱৰ্ডত আইৰ সাউণ্ড ই হয় যেনে ইজ হিজ ইন পিন ইট কিড বিট পিক মিট এতিয়া এই ৱৰ্ডকেইটা তোমালোকে মন কৰিলে দেখিবা যে এই ৱৰ্ডকেইটাৰ ক্ষেত্ৰত আই সাউণ্ডটো ই হৈছে এনেকৈ ওৱান সিলেবল ৱৰ্ডৰ ক্ষেত্ৰত আই সাউণ্ডটো সাধাৰণতে ই হয় আই সাউণ্ডটো ইৰ উপৰিঞ্চি আৰু এটা সাউণ্ড আছে সেইটো হৈছে আই সাধাৰণতে যিবোৰ ৱৰ্ডৰ শেষৰ আখৰটো ই আৰু তাৰ আগত আই থাকে তেনে ৱৰ্ডৰ ক্ষেত্ৰত আই সাউণ্ডটো আই হয় সেইটো ক্ষেত্ৰত ই নহয় উদাহৰণ হিচাপে বাইক বাইক ৱৰ্ডটোৰ শেষত ই আছে আৰু কেৰ আগত আই আছে তা ইয়াত কি হৈছে শেষৰ ইটো উচ্চাৰণ হোৱা নাই আইটো আই সাউণ্ড হৈছে সেয়ে বি আই কে ই কি বুলি কোৱা হয় বাইক তেনেদৰে ড্ৰাইভ নাইচ টাইম ৱাইফ চাইজ এই ৱৰ্ডকেইটাৰ ক্ষেত্ৰত আই সাউণ্ডটো আই হৈছে কেতিয়া হয় মনত ৰাখিবা শেষৰ আখৰটো যদি ই হয় তাৰ আগত আই থাকিলে আই সাউণ্ডটো আই হয় কিছুমান ৱৰ্ডৰ ক্ষেত্ৰত ওৱান সিলেবল ৱৰ্ডৰ ক্ষেত্ৰত যেতিয়া শেষৰ আখৰটো ৱাই হয় ওৱান সিলেবল ৱৰ্ডৰ ক্ষেত্ৰত যেতিয়া শেষৰ আখৰটো ৱাই হয় তেনে ৱৰ্ডৰ ক্ষেত্ৰত ৱাই সাউণ্ডটো আই হয় যেনে বাই বি ৱাই সাউণ্ডটো ইয়াতে আই হৈছে মাই এম ৱাই মাই সাউণ্ডটোত মাই ক্ষেত্ৰত কি হৈছে ৱাইটো শেষত আছে আৰু এই ওৱান সিলেবল ৱৰ্ডৰ ক্ষেত্ৰত শেষৰ আখৰটো ৱাই হ'লে আই সাউণ্ড হয় গতিকে কি হ'ব মাই চাই ক্ৰাই ট্ৰাই ফ্লাই ৱাই আৰু এটা ইণ্টাৰেষ্টিং কথা মই তোমালোকক শিকাব লৈছোঁ যে তোমালোকে ৱৰ্ডৰ ক্ষেত্ৰত কিছুমান ৱৰ্ডত তোমালোকে দেখা যে আই পিছত জি এইচ থাকে আই পিছত জি এইচ থাকিলে কি হয় জানানে আইৰ পিছত থকা জি এইচটো উচ্চাৰণ কৰা নহয় আৰু আইটো আই বুলি উচ্চাৰণ কৰা হয় ইয়াত ই বুলি উচ্চাৰণ কৰা নহয় যে উদাহৰণ হিচাপে আইৰ পিছত জি এইচ থকা কেইটামান ৱৰ্ড মই তোমালোকক দেখুৱাইছোঁ যে তোমালোকে পাই থকা কিছুমান ৱৰ্ড হাই এইচ আই জি এইচ এই ৱৰ্ডটোৰ ক্ষেত্ৰত কি হৈছে যে আইৰ পিছত থকা জি এইচটো উচ্চাৰণ হোৱা নাই সেইকাৰণে এইচ আই হাই এনেধৰণৰ সাউণ্ড হৈছে তেনে কিছুমান আৰু ৱৰ্ড হৈছে যেনে চাই ফাইট লাইট নাইট ব্ৰাইট যে এই ৱৰ্ডবোৰ ক্ষেত্ৰত তোমালোকে দেখিছা আইৰ পিছত জি এইচ আছে আৰু আইৰ পিছত জি এইচ থাকিলে জি এইচটো উচ্চাৰণ নহয় আৰু আইটো সাউণ্ড আই হয় ইয়াৰ পিছত কিছুমান ৱৰ্ডৰ ক্ষেত্ৰত তোমালোকে দেখা আই পিছত এন ডি থকা আই এন ডি আই পিছত এন ডি থাকিলে আই সাউণ্ডটো আই হয় যেনে ফাইণ্ড কাইণ্ড মাইণ্ড বিহাইণ্ড ব্লাইণ্ড তো এই ৱৰ্ডকেইটাৰ ক্ষেত্ৰত তোমালোকে দেখিছা আইটো আই সাউণ্ড হৈছে ইয়াত ই সাউণ্ড হোৱা নাই গতিকে মনত ৰাখিবা আই পিছত এন ডি থাকিলে সেই ৱৰ্ডবোৰ ক্ষেত্ৰত আই সাউণ্ডটো আই হয় আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ ৱৰ্ডকেইটা ফাইণ্ড কাইণ্ড মাইণ্ড বিহাইণ্ড ব্লাইণ্ড তেনেদৰে কিছুমান ৱৰ্ডত আই এল ডি থাকিলে আই এল ডি যদি থাকে আই এল ডি থকা ৱৰ্ডৰ ক্ষেত্ৰত আইটো আই সাউণ্ড হয় যেনে চাইল্ড মাইল্ড ৱাইল্ড ৱাইল্ড লাইফ ৱাইল্ড ফায়াৰ তো এই ৱৰ্ডকেইটাত দেখিছা তোমালোকে যে ৱৰ্ডৰ প্ৰতিটো ৱৰ্ডত কি আছে আই এল ডি আছে আই এল ডি থাকিলে আইটো আই সাউণ্ড হয় আকৌ এবাৰ মই ৱৰ্ডকেইটা ৰিপিট কৰি দিছোঁ যেনে চাইল্ড মাইল্ড ৱাইল্ড ৱাইল্ড লাইফ ৱাইল্ড ফায়াৰ এটচেট্ৰা তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা কাগজ কলম লৈ পিনি লিখি ল'বা আৰু ঘৰত বাৰে বাৰে অনুশীলন যদি কৰা তোমালোকে আই সাউণ্ডটো বুজি পাবা আৰু এই ধৰণে গোটেই ভাৱেলখিনিৰ সাউণ্ড যদি তোমালোকে শিকি লোৱা ইংৰাজী ৱৰ্ডবোৰ ভালকৈ পঢ়িব পৰা হ'বা তোমালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেলটো লাৰ্ণ ইংলিছ উইথ তপন ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ